আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ লেসন 5 আল হামামাতু ওয়ান নামলাতু পাৰ চৰাই আৰু পৰুৱা এই পাঠটিৰ কুৱেশ্যন আনসাৰ আৰু এই ভুল বাক্য শুধৰণি আৰু এইটো কুৱেশ্যন। এটা কথা চোৱা, কুৱেশ্যনত জেৰ জবৰ দিয়া নাথাকে, যাৰ কাৰণে ল'ৰা ছোৱালীৰ পঢ়াৰ অসুবিধা হয়, আৰু সেয়ে মই কুৱেশ্যন আৰু আনসাৰ দুয়োটাতে জেৰ জবৰ লগাই দিছোঁ। পৰীক্ষাত কিন্তু জেৰ জবৰ লগাব নালাগে, ঠিক আছে। চোৱা, আইনা ৱাকাফাতিল হামামাতু পাৰ চৰাইজনী ক'ত অৱস্থান কৰিছিল? ৱাকাফাতুল হামামাতু আলা শাতি ইন নাহাৰ, পাৰ চৰাইজনী নৈৰ পাৰত অৱস্থান কৰিছিল। ইয়াত এই যে ৰেড পেনেৰে লিখিছোঁ এইটোৱে আনসাৰ হয়, আৰু চোৱা এইটো এই কুৱেশ্যনত আছে, এইটো কুৱেশ্যনত আছে। এইখিনিৰ বানান শিকিলে হৈ যাব। আৰু লগতে প্ৰত্যেকটো কুৱেশ্যনে মেট্ৰিকত কেতিয়া আহিছিল সেইটো দিয়া আছে। এইটো চোৱা 2014, 17, 19 তিনিবাৰ আহিছিলে। লিমাজা জাহাবাতিল হামামাতু ইলান নাহাৰী, পাৰ চৰাই কিয় নৈত গৈছিল? জাহাবাতিল হামামাতু ইলান নাহাৰী লিতাশ্ৰবাল মা, পাৰ চৰাইজনী নদীত লিতাশ্ৰবাল মা পানী পান কৰিবলৈ গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, মাজা ৰাআতিল হামামাতুন নাহাৰী, পাৰ চৰাই নৈত কি দেখিছিল? ৰাআতিল হামামাতু নামলাতান ফিন নাহাৰী তাকাদু তাগৰুকু, নামলাতান ফিন নাহাৰী পৰুৱা দেখা পাইছিল নাহাৰুন নদীত, তাকাদু তাগৰুকু প্ৰায় ডুব গৈ থকা অৱস্থাত, ঠিক আছে। কুৱেশ্যন নম্বৰ 4, আলামান আশফাকাতিল হামামাতু, পাৰ চৰাইজনীৰ কাৰ ওপৰত দয়া উপজিছিল? আশফাকাতিল হামামাতু আলান নামলাতি পৰুৱাৰ ওপৰত দয়া উপজিছিল। কুৱেশ্যন নম্বৰ 5, মাজা আহজাৰাতিল হামামাতু ওয়ামা ফাআলাত বিহা, পাৰ চৰাইজনীয়ে কি আনিছিল আৰু তাৰ দ্বাৰা কি কৰিছিল? আহজাৰাতিল হামামাতু কাশ্যাতান ওয়াবিহা নাজাতিন নামলাতা মিনাল গাৰকি, আহজাৰাতুল হামামাতু পাৰ চৰাই আনিছিল কাশ্যাতান শুকান খেৰ, ওয়াবিহা নাজাতিন নামলাতু মিনাল গাৰকি, আৰু তাৰ দ্বাৰা এই পৰুৱাটোক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিল। মিম্মা নাজাতিন নামলাতু, পৰুৱাজনীক কিহৰ পৰা ৰক্ষা কৰা হৈছিল? নাজাতিন নামলাতু মিনাল গাৰকি, পৰুৱাজনীক ডুবি যোৱাৰ পৰা ৰক্ষা কৰা হৈছিল। মিনাল গাৰকি এইখিনি আনসাৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, আলামা শাকাৰাতিন নামলাতুল হামামাতি, পৰুৱাই কিহৰ বাবে পাৰৰ ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিছিল? শাকাৰাতিন নামলাতুল হামামাতা আলা মাৰুফিহা ওয়া ইহসানিহা, আলা মাৰুফিহা তাৰ সৎকৰ্ম আৰু উপকাৰৰ বাবে পৰুৱাজনীয়ে পাৰৰ ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিছিল। কুৱেশ্যন নম্বৰ 7, মান ৰাআল হামামাতু ওয়ামা ফাআলা বাজা, কোনে পাৰক দেখিছিল আৰু তাৰপিছত কি কৰিছিল? ৰাআল হামামাতু ছয়াদুন ফাৱাজ্জাহা বুন্দুকিয়াতাহু ইলাল হামামাতি, পাৰ চৰাইজনীয়ে দেখিছিল চিকাৰীয়ে পাৰ চৰাইজনীৰ ওপৰত বন্দুক ফুনাইছিল, এইটোৱে দেখা পাইছিল। মাজা কালাতিল নামলাতু লিনাফসিহা, পৰুৱাই নিজকে নিজে কি কৈছিল? কালাতিন নামলাতু লিনাফসিহা ইয়াজিবু আন আৰুদ্দা লিল হামামাতি মাৰুফিহা লিআন্নাহা আনকাজাতনি মিনাল গাৰকি, পৰুৱাজনীয়ে নিজকে নিজে কৈছিল যে পাৰৰ সৎকৰ্মৰ প্ৰতিদান দিব লাগিব, কাৰণ তাই মোক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিল। কুৱেশ্যন নম্বৰ 10, লিমাজা চহা ছয়াদু মিনাল আলামি, চিকাৰীয়ে কিয় চিঞৰিছিল? চহা ছয়াদু মিনাল আলামি, চিকাৰীজনে চিঞৰিছিল লিআন্না, কাৰণ আন্নামলাতু কাদ আজাত ৰিজলাহু আজাতান শাদীদান মুলিমাতান, কাৰণ পৰুৱাজনী চিকাৰীৰ ভৰিত বৰ জোৰেৰে কামুৰিছিল আৰু সেইটো বেদনাত চিঞৰিছিল। চ' এইখিনি পঢ়িলে ইয়াৰ পৰা দুটা কুৱেশ্যন কমন পৰিব। কুৱেশ্যন নম্বৰ 2 চোৱা, পাঠৰ আধাৰত তলৰ বাক্যবোৰ শুদ্ধ কৰা। এই বাক্যবোৰ ভুলকৈ দিয়া আছে, আমি এই চেপ্টাৰটো পঢ়ি চেপ্টাৰত কেনেকৈ দিয়া আছে আমি তেনেকৈ শুদ্ধ কৰি লিখিব লাগিব। ফাৰ্ষ্ট আছে, আৰু এইটো কুৱেশ্যন বহুতবাৰ আহিছে মেট্ৰিকত, 2006, 2019, 2021 তিনিবাৰকৈ আহিছে। চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ 2025। ৱাকাফাতিল হামামাতু আলা শাতি ইন নাহাৰী লিতাকুলি
সামাকা তাকুলু সামাকা মানে মাছ খাবলৈ পাৰ চৰাইজনী নৈৰ পাৰত মাছ খাবলৈ আহিছিল বা মাছ ধৰিবলৈ আহিছিল এটো আমি জানো পানী পান কৰিবলৈ আহিছিল আৰু সেই কাৰণে এটো শুদ্ধ নহয় আৰু এটো সোৱা এই লেসনত আছে ইলান নাহাৰি লিতাশৰাবাল মা পানী পান কৰিবলৈহে আহিছিল হেতু লিখিবা এনেকে সোৱা এটো আছে এটো কোৱেশ্চন হয় লিতাকুলু সামাকি এই তাকুলু সামাতে মাছ খাবলৈ আহিছিল এইখিনি আমি কাটি দিম ঠিক আছে নিলিখিম আৰু ইয়াৰ ঠাইত আমি লিখিম লিতাশৰাবাল মা এইটো লিখিম লিতাশৰাবাল মা আৰু বাকিখিনি সেম থাকিব ইয়া সোৱা ওকাফাত হামামাতুন আলা শাতিই নাহৰ ঠিক আছে লিখাৰ ধৰণটো হৈছে এনেকে নাম্বাৰ 2 সোৱা আশফাকাতিল হামামাতু আলা নামলাতিল মাৰিজাতু মানে মৰিজন মানে বেমাৰী এই বেমাৰী পৰুৱাটোৰ প্ৰতি হামামাতু মানে পিজন পাৰ চৰাইৰ দয়া উপজিছিল আমি জানো যে বেমাৰী নাছিলে হেতু নিসহায় আছিলে এই পাঠটোত যোৱা এয়া নামলাতুন মিসকিন মানে দুখীয়া নিসহায় আই পৰুৱাৰ প্ৰতি দয়া উপজিছিল এটো কেনেকৈ লিখিব ইয়াত দেখুৱাই দিছো সোৱা এটো আশফাকাতিল হামামাতু আলা নামলাতিল এই মৰিজাতুন লিখিব নালাগে এই মৰিজাতুনৰ ঠাইত লিখিব মিসকিনাতুন ঠিক আছে ঠিক তেনেকে নাম্বাৰ 3 তোৰাতিল হামামাতু ইলা মাকানিন বাঈদিন পাৰ চৰাইটো দূৰলৈ উৰি গৈছিল ওয়া আহজাৰাত কাজ্জাতিল বিসুৰাতি আৰু এটা হিলগুটি দলিয়াই দিছিল তো আমি পাঠটোত দূৰলৈ যোৱান পোৱা নাছিলোঁ ওচৰলৈ গুচি গৈছিল আৰু ইয়াত কি আছে চোৱা এইটো আছে মাকানিন কৰিবিন এয়া মাকানিন বুঈদ এইটো মাকানিন বুঈদ নিলিখি আমি কি লিখিম এইটো করিব লিখিম আৰু আহজাৰাতিল কাজ্জাতি মানে হিলগুটি আনা নাছিল কি আনিছিল কাশাতান মানে শুকান খেৰ আনিছিল এতিয়া এই দুটা শব্দৰ ঠাইত আমি এই দুটা শব্দ বহুৱাই দিম তেতিয়া আনসাৰ হৈ যাব নেক্সট নাম্বাৰ 4 জাজাতিল হামামাতাল কাশাতু ইলাল বাহাৰি বিহুদুইন আৰু এই শুকান খেৰটো সাগৰৰ পিনে দিছিল দলিয়াই দিছিল এতিয়া আমি জানো এটো বাহাৰন মানে সাগৰত নাছিল আৰু এটো চ্যাপ্টাৰত সোৱা এটো আছে ইলাল বাৰি নদীত দিছিল এতিয়া এই বাহাৰন এটো কাটি আমি লিখিব লাগিব কি ইয়াৰ ঠাইত এটো লিখিব লাগিব এটো ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 5 শাকারাতিন নামলাতুল হামামাতা আলা মাসাইদাতিহা ওয়া হিকমাতিহা এটো সব পৰুৱাই পাৰৰ শ্ৰেষ্ঠ আৰু কৌশলৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছিল আমি পাঠত কৌশল আৰু কৃতজ্ঞতা পোৱা নাছিলোঁ শ্ৰেষ্ঠ পোৱা নাছিলোঁ কি পাইছিলোঁ মাৰুফিহা ইয়া সোৱা এটো শাকারাতিল হামামাতে এটো নামলাতুল হামামাতে আলা মাসাদিহা এটো নহব কি হ'ব মাৰুফিহা মানে তাইৰ সৎকৰ্মৰ বাবে আৰু এটো নহব ইয়াৰ ফলনি কি হ'ব ইহসানিহা আৰু তাৰ উপকাৰৰ বাবে ইহসান কৰাৰ বাবে তো আমি এই আস্তানা এটো নিলিখিম এই দুটা শব্দৰ ঠাইত আমি কি লিখিম মাৰুফিহা ওয়া ইহসানিহা সো নেক্সট নাম্বাৰ 6 আজাতিন নামলাতা রিজলা সৈয়দি আজাতান খাফিফাতান মারিহাতান খাফিফুন মানে লাহেকে মানে পৰুৱাই চিকাৰীৰ ভৰিত লাহেকে কোমলকে কামুৰিছিল তো আমি পাঠত কি পাইছিলোঁ আজাতিৰ ৰিজলাতে আজাতান কি আছে শাদীদাতান মুলিমাতান মানে শাদীদাতান টানকৈ মুলিমাতান বেদনাদায়ক টানকে কামুৰ মাৰিছিল তো আমি এই শব্দটোৰ ঠাইতে আমি কি লিখিম তাত এই শব্দটো আমি লিখিম লাষ্ট নাম্বাৰটো চোৱা সামিয়াতুল হামামাতু সাউতাত তলকাতিল হাজিনাতুন মানে চিন্তাযুক্ত পাৰই চিন্তাযুক্ত গুলিৰ শব্দ শুনিছিল কিন্তু আমি পাঠত কি পাইছিলোঁ সামিয়াতুন এটো চোৱা সামিয়াতুল হামামাতু সাউতাত তলকাতুন তোয়া ইশাতুন মানে লক্ষ্যহীন গুলিৰ শব্দ শুনিছিল
এইটো নিলিখি এইটো লিখিলে উত্তৰ হৈ যাব। এইখিনি কুৱেশ্যন নম্বৰ 2 শেষ হৈছে। এতিয়া চোৱা, বন্ধনীত থকা উপযুক্ত অব্যয়ৰ দ্বাৰা খালী ঠাইবোৰ পূৰণ কৰা। অব্যয় মানে প্ৰিপজিশ্যন। এই প্ৰিপজিশ্যনৰ দ্বাৰা হৰফে জাৰৰ দ্বাৰাই আমি খালী ঠাই পূৰ কৰিব লাগে। ৰাআতিল হামামাতুন নামলাতুন নাহাৰী, ইয়াত ফি আলা বি আছে, এই তিনিটাৰ পৰা এটা লিখিব লাগে। ইয়াত হ'ব ফি মানে ভিতৰত। তাৰপিছত তৰাতিল হামামাতু ইলা মাকানিন কাৰিবিন, এইটো মা ইলা আন পৰা মা সৈতে ইলা লৈ, এইটো হ'ব ইলা, মই ইলাটো লিখি দিছোঁ। তাৰপিছত নাজাতিল হামামাতুন নামলাতা, এইটো হ'ব মিনাল গাৰকি। পিছত চোৱা, আছৰাআতিন নামলাতু ছয়াদিন, ইয়াত বি মা ইলা, এইটো ইলা হ'ব, ইলাটো ইয়াত লিখিছোঁ। নেক্সট ফছাহা ছয়াদু আলামি, কি হ'ব মিনাল আলামি। মিন আন ফি তিনিটা আছে, এইটো মিন মানে পৰা। ইন তলাকাতে তলকাতু হাৱাই, কি হ'ব ফিল হাৱাই। তাৰপিছত আল ৱালাদু ইয়ালআবু ছদিকিহি বি ইলা মা, এইটো মা হ'ব, মাটো ইয়াত লিখিছোঁ। নেক্সট আছে জালাসাত তুল্লাবু ফাছলি আলা ফি বাইনা, কি হ'ব ফিল ফাছলি, ফিটো ইয়াত হৈছে। নেক্সট আছে কুৱেশ্যন আছে সমাৰ্থক শব্দখিনি লিখিব লাগে, এইটো কুৱেশ্যন। আৰু আছে এইটো, এইবিলাক গ্ৰামাৰ হয়। গ্ৰামাৰবিলাক মই আৰু এটা ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিম। তো আজি ইমানখিনিয়ে। ভিডিঅ'টো কেনে লাগিছে জনাবা, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।